dia tuh kan pura creamy bon epuai यार মানুষগুলো বহুত humble লে মালভোগ কল উড়ি আছে এটু মালভোগ কল লাগছে না ভাই এটু ব্যাপারই তো গেছে Hey guys, welcome back to my YouTube channel. So আজি আৰু এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। আজি ডাইৰেক্ট আৰম্ভ কৰিছো cherrapunjir পৰা। So আহক আৰম্ভণিৰ পৰা আৰম্ভ কৰো। মৰ্নিং গাইজ, আমি এতিয়া মতে উঠিছো, ইহঁতে ৰেডি হৈ আছে। এতিয়া ৰাতিপুৱাই হ'ল, এয়া ৰাতিপুৱা এতিয়া 4টা বাজিল। আজি গৈ আছো আমি ক'ত? শ্বিলং পুৰা ৰেডি আমি যাবৰ কাৰণে। বস্তু আহি গৈছে আমাৰ যাবৰ কাৰণে। গাইজ পুৰা ৰেডি যাবৰ কাৰণে। এতিয়া আমি ৰাতিপুৱাৰ ভিউটো ভাল লাগে না, শ্বিলং 105 কিলোমিটাৰ। ৰাতিপুৱাৰ বাজিছে কি 5:10, ৰ'দ চা কি ৰ'দ। এতিয়া আহি পাইছোঁ আমি তেল ডিপত, তেল ভৰাই ল'লোঁ। এতিয়া বাজিল 5:25 টু শ্বিলং। আহি পালোঁ টোল গেট। কেছ লৈ যদি কেছ দিম, যদি নহ'লে আৰু ৰিচাৰ্জ কৰি ল'ম। ফাৰ্ষ্ট ৰিচাৰ্জ কৰি ল'লোঁ। ৰিচাৰ্জ কৰি এতিয়া পে'মেণ্টটো কৰি দিওঁ। এতিয়া আহি অলপমান হাইৱেত ৰখিছোঁ ইয়াতে। শ্বিলং পাম আৰু মোটামুটি 30 কিলোমিটাৰমান আছে। এইখিনি কি জেগা পালোঁ, ধুনীয়া কিন্তু ৰাস্তাটো ধুনীয়া। আমাৰ চাই ব্ৰেক, এই বিকিপুৰা চাহ খাই আছে। চাহ দে আৰু কি আছে চাহৰ লগত? বন নাখাওঁ মই, আই ডোণ্ট লাইক বন। এতিয়াতো কান্দো পুৰা ক্ৰিমি বন এপুৱাই। এতিয়া বাজে 7টাই বজা নাই। এতিয়া আমি মোটামুটি শ্বিলং পাবা আৰু 30 কিলোমিটাৰমান আছে। 30 কিলোমিটাৰ ভিতৰত পাই যাম আৰু শ্বিলং। কাজু কাটৰি কি আছে? কিহৰ টেবলেট খালি? পুৱাই বৰষা চাইলেণ্ট কিলাৰ। কি খাৱা না আজি বস্তুটো? কাজু। এতিয়া কোনফালে যাম, ৰাইট নে লেফ্ট? এতিয়া এলিফেণ্ট ফলছ নাযাওঁ নেকি, আহি কিনে যাম নেকি? ইছেট থেংক ইউ। ইয়াৰে মানুহবিলাক বহুত হাম্বল দেই। নোসোধাকৈ কৈছে, আমি সুধিব লাগে মানুহ বিচাৰি আছোঁ, নোসোধাকৈ কৈ দিলে। এইফালে ক'ত যায়? ৱেলকাম টু চহৰা। এতিয়া চহৰা পাম আৰু মোটামুটি চাগে 30-40 কিলোমিটাৰমান আছে। আমি আহি ইয়াতে অলপ ৰখিছোঁ। কি মজা এটা ভিউ। আমাৰ এই জেগাত মানে ইমান এটা গৰম, ছাল পুৰি দিয়ে। ফিল লাইকছ আমাৰ তাতে যেতিয়া ঠাণ্ডা দিন পৰে তেনেকুৱা আৰু। বহুত ভাল লাগি আছে। সিহঁত আছে ইয়াতে। এতিয়া আমি কি হ'ল এইটো কল আনিছিল, এইটো মালভোগ কল বুলি আছে। এইটো মালভোগ কল যেন লাগছে না গাইছ। এইটো মালভোগ কল কোনটো এংগুলৰ মানে মালভোগ কল ঠগেছি বেপাৰী ঠগেছি মালভোগ কল বুলি। এইটো বৰকল। আজি বৰষুণ একো নাই, কুঁৱলী নাই, সেইকাৰণে পুৰা খালী হৈ আছে। নহ'লেতো বহুত মানুহ থাকে ইয়াতে। এতিয়া আহি এটা ভিউ পইণ্টত ৰখিলোঁ। এই আপুনি চাওক ভিউ পইণ্টটো চাওকচোন, কি এটা গ্ৰীনেৰী। ইয়াতে ফটোশ্বুট কৰি আছে। কি এটা পৰিৱেশ, কি মজা। কিন্তু আজি কুঁৱলী নাই, বৰষুণো নাই, অলপ ৰ'দ দি আছে। আজি বতৰটো তাৰমানে ইয়াৰে হিচাপত আজি বতৰটো নাই। এইটো আমি মিছ কৰি দিলোঁ আজি। আৰু ৰাতিপুৱা আহিছোঁ, চকুটো অলপ পুৰি আছে, ৰ'দ দি আছে অলপ। আৰু ৰাতিপুৱাই উঠিছোঁ সোনকালে, মোটামুটি 8টা বজাতে উঠিলোঁ। কিন্তু ভাল লাগিছে আৰু বহুত বেছি ভাল লাগিছে। গৰম। cherrapunji 7 Sisters আহিছোঁ, তামাম গৰম। ছাতিটো লওঁ ফোনৰ কাৰণে, কিন্তু আজি অৱস্থা বেয়া। তামাম ৰ'দ।
ছটা আনিছিলোঁ বৰষুণৰ কাৰণে, কিন্তু এতিয়া লৈছোঁ ৰ'দৰ কাৰণে। ছেভেন ছিষ্টাৰত আছোঁ এতিয়া আমি আহি, আৰু আজি মানে বহুত ৰ'দ দিছে বাপৰে। এইয়া ছেভেন ছিষ্টাৰ গাইজ, কিন্তু বতাহটো আছে, কিন্তু বতাহটো থাকি সেই আমেজটো নাই, যিটো মানে কুঁৱলী দিলে যিটো নেচাৰেল ভিউ, সেই ভিউটো আজি আমি নাপালোঁ। মানে আমাৰ বেড লাক। ভাল লাগিছে আহি, বহুত ভাল লাগিছে আহি ইয়াতে। হোৱাইট পিন্ধিলোঁ আৰু কাৰণ হ'ল কি বহুত ৰ'দ দি আছে, সেইকাৰণে হোৱাইট পিন্ধি ল'লোঁ। এয়া ভিউ, ছেভেন ছিষ্টাৰৰ ভিউ। আমি সেই পিনেৰো যাব চেষ্টা কৰিম এবাৰ। বতাহটো দি আছে কিন্তু ন, কেনেকুৱা ৰ'দ? কি কৈছে, মাঘৰ বিহুৰ পিছত যিটো ৰ'দ দিয়ে নহয়, সেই ৰ'দটো পৰি আছে ইয়াতে। ছেভেন ছিষ্টাৰৰ ধুনীয়া লাগিছে ভিউটো। ভিউ ইজ অসম। ভিউ চাওক, ভিউ 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 ছেভেন ছিষ্টাৰ্ছ ভিউ। মেটেৰিয়েলটো টিঙৰ হয়, টিং। এইবিলাক টাফেন গ্লাছ আছে, এইটো কাঠ। আমি ছেভেন ছিষ্টাৰ্ছৰ পৰা যাওঁ। এতিয়া আমি যাম ৱেই-চাওডাং ৱাটাৰফল। লেটছ গ'। ইয়াতে ইক' পাৰ্কত আহিলোঁ, কুলফি লৈ লৈছোঁ এটা। এতিয়া আমি আহিছিলোঁ ৱাই-চাওডাং ফলছত আহিছিলোঁ, তাৰে আগতে মানে এটা প্লেচ পালোঁ, ধুনীয়া প্লেচ, পুৰা গ্ৰীনেৰী। তাতে এনেকৈ অলপ জেগা এটা পাই গ'লোঁ, তাতে ৰখিছোঁ অলপ আমি। খানাটো আমি ঘৰৰ পৰা লৈ আহিছিলোঁ, এতিয়া খানাটো ইয়াতে খাম। বঢ়িয়া ভিউ, কি মজা ভিউ। এই গাড়ীখন আছে ইয়াতে, আমাৰ খানা পূৰা খানা বহি গৈছে খাব। পোলাও, পনীৰ, চালাড, এই মজা। এতিয়া আমি খাওঁ, আপোনালোকে চাওক। গাইজ, মানে ভিডিঅ'টো বহুত দীঘল হৈ গৈছে, সেইকাৰণে মানে ভিডিঅ'টো মই পাৰ্ট 2 কৰিছোঁ। চ' নেক্সট ভিডিঅ'টো আহি আছে। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি নতুন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। টিল দেন, টাটা, বাই বাই। Hey guys, so finally we have done